অৰা কি আছে মুঠি দিয়াহে দেৰ বিলাই দিবলৈ কি আছে ঘৰখনত কিবা থাকিলেহে দিব পাৰি সেইকাৰণে কওঁ সদায় কামলৈ যাবলৈ মোৰ কথা শুনে জানো ঠাণ্ডা পানীখিনিকে খাই শুই যাওক ঐ শুন ল পানী ল দাদা কথা এটা কম বেয়া পাব নেকি কি কথাও সুদাকে হ'লেও কলপাততে ভাত কেইটামান দিব পাৰিব নেকি বাৰু হেৰ' তোৰ ভোক লাগিলেই নে নহয় মানে যোৱাকালি ভাতকেইটা যোগাৰ কৰিব নোৱাৰিলোঁ নহয় ভোকত তত নোপোৱা হৈছোঁ ঠিক আছে তই হাত মুখকেইটা ধুই ল হেৰা এই বলোৰামক ভাত কেইটামান দিয়াহে সেইকাৰণে কওঁ সকলো কাম সাজিয়ে দিয়াতকে ঠিকাটো দিব লাগে মই কিন্তু সদায় সদায় ভাত বনাই দি থাকিব নোৱাৰো দেই ভাত কেইটামানহে দিয়াহে একো নহয় হ'ব বাৰু তাক মাতি দিয়ক ঠিক আছে তুমি বাঢ়া তেন্তে মই তাক মাতি দিওঁ ঐ বলোৰাম ভাত খাই লহি আহ দাদা কালিৰ পৰা মই সঁচাকৈ বৰ ভোকত আছিলোঁ যে হঠাৎ এতিয়া কি হ'ল জানো পেটটো কিবা আবুক কৰিছে দেখোন ভোক নোহোৱাই হ'ল